Hi, I'm Rakesh Rag. পোনপ্ৰথমে সদৌ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ সপোন এলবামৰ মা কচম শিক্ষক গীতটি অলৰেডি ওলাই গৈছে, পাব্লিছ হৈছে আৰু তাৰ এটা ভিডিঅ' ওলাই গৈছে। সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু মোৰ সম্পূৰ্ণ ঠিকনা মোৰ মোবাইল নাম্বাৰ তলত উল্লেখ কৰা হৈছে। আপোনালোকৰ বিহু মঞ্চ যদি মোক বিচাৰে সেই নাম্বাৰত মোক কণ্টেক্ট কৰিব। লগতে ৰামধেনু মিউজিক যিটো চেনেল, সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। লুহিতৰ চাপৰিত ইকৰা কাটিলং মুঠি মুঠি কৰি গোটায়ে গৈছিলং হাজিমে জুপুৰি ঘৰ গীতানৰ কাষতে লুকাকৈ ৰবি গৈ লাহে লাহে কৰি তোৰে কাক চাপিম গৈ উঠিব মৰমত উঠিলৈ ঐ মইনা চোতালখন সাৰিবি মূৰত হাতে বোলাই ঐ মইনা চাজল পান চাচিবি মৰমতে লগাবি ইমান মৰমৰ মাততে ঐ মইনা টোপনি সৰিব কাষতে দেখিলে ঐ মইনা প্ৰীতি জাগিব মৰমতে সাপতিম তো মা কচম বেছ ধুনীয়া আছিলি তাৰ বোকাতে লুতুৰি পুতুৰি লাজত গালেখন হ'বহে দৌৰি ভেটু বুলি মাৰিবি দূৰণিৰে পৰা মাজনী ৰিঙিয়াই মাতিবি লাজে কৰি মাজনী কাষলৈ আহিবি যৌৱন নদীত উঠিব